আইখাম ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ তিনিবিধ নিৰামিষৰ ৰেচিপি আৰু এই ৰেচিপিকেইটা আপোনালোকৰ নিশ্চয় ভাল লাগিব। প্ৰথমটো হৈছে ৰঙালাও আগৰ ৰেচিপি হয়। ৰঙালাও আগটো চবেই খাই ভাল পায় আৰু ৰঙালাও আগটো মোৰ বিৰাটেই প্ৰিয়। প্ৰথমতে মই কেৰাহী এখনত তেল দি পেলাই ইয়াতে গোটা নহৰু, পিঁয়াজ কাটি ৰখা আৰু জলকীয়া দি পেলাই ৰঙালাও আগ যোনখিনি কাটি বাছি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ। এতিয়া ইয়াতে মই সোৱাদ অনুসৰি নিমখ, হালধি দিয়াৰ পাছত এইখিনি মই ঢাকনা মাৰি অকণমান দেৰি সিজিবলৈ দিম। এতিয়া এইখিনি অকণমান লৰাই দিম আৰু শেষত ইয়াতে মই ঢাকনা মাৰি অলপ সময় ভাজি থাকিম। যেতিয়া অকণমান কোমল হৈ আহিব, ইয়াত সৰিয়হ বটা ৰাখিছিলোঁ, সৰিয়হ বটাখিনি দি দিলে এইখিনি অলপ সময় ভজাৰ পাছত ৰেডি হৈ যাব ৰঙালাও আগৰ চৰচৰি। এইখন হৈছে প্ৰথমখন ৰেচিপি। ছেকেণ্ডখন ৰেচিপি যে আপোনালোকে চাব সেইখন হৈছে এখন মাহ প্ৰসাদৰ দালিৰ ৰেচিপি। মাহ প্ৰসাদৰ দালি খাই বিৰাটেই ভাল লাগে। যদি আপোনালোকৰ নামঘৰত কিবা সকাম থাকে তেনেহ'লে মাহ প্ৰসাদটো থাকেই। মাহ প্ৰসাদৰ দালিখন এবাৰ বনাই খাই চাবচোন। এনেকুৱা বহুত লোক আছে যোনে দালি নহ'লে ভাত খাব নোৱাৰে। মোৰ আকৌ তেনেকুৱা একো কথা নহয়, কিন্তু যদি মোৰ দালিখন মাহ প্ৰসাদৰ হয় মই আকৌ কেইটামান ভাত বেছিকৈহে খাওঁ। আজি বনাবলৈ লৈছোঁ মাহ প্ৰসাদৰ দালি। প্ৰথমতে কেৰাহীখনত মই ইয়াতে দিছোঁ মিঠাতেল, নহৰু দিছোঁ ফোৰণত আৰু তেজপাত, নিমখ হালধি দি পেলাই অকণমান সময় ভাজি ল'ম। এতিয়া মাহ প্ৰসাদকেইটাও দি দিছোঁ আৰু এইখিনি মই 10-15 মিনিটমান ভাজি থাকিম। যিকোনো দালি যেতিয়া আমি কেৰাহীত বনাওঁ ভাজি থাকিলে গোন্ধটো বহুত ধুনীয়া আহে। সেইকাৰণে ইয়াতে মই অকণমান দেৰি ভাজি লৈছোঁ আৰু এতিয়া মন পচন্দৰ শাক পাচলি আপোনালোকে দি দিব পাৰে। মই ইয়াত বিন আৰু গাজৰ দিছোঁ, কিন্তু ইয়াতে যদি মই ফুলকবি, ৰঙালাও বা মূলা দিলোঁহেঁতেন তেতিয়াও খাই বহুত ভাল লাগিলহেঁতেন। ইয়াত মই এতিয়া জোখমতে পানী দি পেলাই এইখিনি মই উতলি আহিবলৈ দিম। এয়া দালিখিনি সিজি গ'ল আৰু ইয়াত মই দিছোঁ ঘৰতে বনাই ৰখা মই জিৰা পাউডাৰ দি দিছোঁ আৰু শেষত মই ইয়াত অকণমান গাই ঘিউ দি দিম। গাই ঘিউ দিলে সোৱাদটো একদম বাঢ়ি যায়। আৰু আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাবচোন আৰু মাহ প্ৰসাদৰ দালি খাই কেনেকুৱা পায় আপোনালোকে সেইটোও জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই। যিসকলে সম্পূৰ্ণ নিৰামিষ খাই ভাল পায় তেওঁলোকৰ বাবে আজি আলু দমৰ ৰেচিপিটো মই লৈ আনিছোঁ। প্ৰথমতে মই আলুকেইডোখৰ বইল কৰি ল'ম প্ৰেছাৰ কুকাৰত আৰু যেতিয়া 2-3টা হুইচেল আহি যাব বন্ধ কৰি দিম। এতিয়া মই এখন কেৰাহীত ইয়াতে লৈছোঁ মিঠাতেল, কালজিৰা ফোৰণ দিছোঁ আৰু কেঁচা জলকীয়া আৰু হালধি দি পেলাই অলপ সময় ভাজি থাকিম। এতিয়া বইল কৰা আলুকেইডোখৰ দি দিছোঁ। আলুকেইডোখৰ মই অকণমান ভাঙি দিছিলোঁ যাতে গ্ৰেভিখন ডাঠ হয় খাবলৈ। ইয়াত মই কোনো ধৰণৰ পিঁয়াজ, নহৰু ব্যৱহাৰ কৰা নাই। শুকান জলকীয়া পাউডাৰ অকণমান দি দিছোঁ আৰু অলপ সময় ভাজি থাকিম। এতিয়া মই টমেটো কেচাপ 1 চামুচ দি দিম। টমেটো কেচাপ ইয়াত নহৰু পিঁয়াজ নিদিয়া টমেটো কেচাপ হয়। আপোনালোকৰ ওচৰত যদি নাই তেনেহ'লে নৰ্মেল টমেটো কেচাপো দিব পাৰে। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু গ্ৰেভিৰ বাবে মই পানী দি দিছোঁ ইয়াত। আৰু এইখিনি এতিয়া অলপ সময় পাছতে ৰেডি হৈ যাব। উতলি যেতিয়া আহিব তেতিয়া মই ভাজা জিৰা মছলা দি দিছোঁ। এয়া ঘৰতে বনাই থোৱা জিৰা মছলা। ৰেচিপিটো কেনেকুৱা লাগিলে জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ আহিছোঁ।